মাননীয় মুখ্যমন্ত্রী সিএম ভিজিলেন্স যোৱা বছৰে তেখেত এৰেষ্ট ৱাৰেণ্ট দিছে তেখেতে কি কৰিছে এৰেষ্ট ৱাৰেণ্টটো বাচিবৰ কাৰণে তেখেতে এনেকৈ যদি বিল লৈ পেলাই তেখেতে খালি আছে আৰু তেখেতৰ যি এতিয়া খেলি মেলি তেখেতৰ যি অনিয়মন তেখেতৰ নিৰ্মাণটো নাইকিয়া কৰিবৰ কাৰণে অসমৰ বৰ্তমানৰ গভৰ্ণৰ তেখেতৰ নেতৃত্বত অসমৰ গভৰ্ণৰ নেতৃত্বত যি এটা কমিটি গঠন কৰিছিল আৰু এই কমিটিত সেক্ৰেটাৰী এডভাইজাৰ গভৰ্ণৰ অফ আসাম মীৰ কান্তি চৌধুৰী এডিশনেল চিফ সেক্ৰেটাৰী অফ আসাম হায়াৰ এডুকেশ্যন বিচৰঞ্জন চমল IAS ডাঙৰীয়া প্ৰফেচৰ ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰ IIT গুৱাহাটী ডক্টৰ SK দেৱ ফাইনেন্স অফিচাৰ তেজপুৰ চেণ্ট্ৰেল ডক্টৰ BB মিশ্ৰ সকলো বাগবাৰী বৰ্তমানৰ বিষয় এই চাৰিজন মহাবিদে প্ৰফেচাৰ লাইচেন্স নামটো সিংহক নিৰ্দোষী বুলি তেখেতসকলে ৰিপৰ্ট দিছে আমি ধিক্কাৰ দিছোঁ চাৰিজন যিসকল মহাপণ্ডিত তেখেতসকলে এজন দুৰ্নীতিগ্ৰস্ত ভাইচ চেঞ্চেলৰ তেখেতক বচাবৰ কাৰণে তেখেতসকলে যি ক্লিন চিট দিছে এই তেখেতসকলৰ ৰায়ক আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি কঠোৰভাৱে আমি গৰিহণা দিছোঁ মই প্ৰশ্ন কৰিব বিচাৰিছোঁ CM ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনে যিজন প্ৰফেচৰ লাইচেন্স সিংহক আইনগতভাৱে তেখেতক দোষী বুলি সাব্যস্ত কৰিছে এই চাৰিজন ব্যক্তিয়ে তেখেতক কেনেকৈ ক্লিন চিট দিব পাৰে মই আজি ক'বলৈ বাধ্য তেখেতসকলে বৈষম্যকৰণ অঞ্চলৰ খালি খেলাটো আমি নিখিল বড়ো ছাত্ৰাই অঞ্চলিক আমি সহ্য এই কাৰণে আমি তেখেতসকলক প্ৰফেচাৰ লাইচেন্স আৰু যি চাৰিজন মহাপণ্ডিত তেখেতসকলক প্ৰতিবাদত আমি আজি প্ৰতিকেইটা দাগ কৰিছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া তেখেতসকলক আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ অনতি পলমে আপোনালোকে বৰ্তমানৰ বড়োলেণ্ড ইউনিভাৰ্চিটি ভাইচ VC তেখেতক আঁতৰাই পেলাই এজন ভাল VC নিয়োগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।